নমস্কাৰ, কি খবৰ সকলোৰে? ভালে আছে নিশ্চয়। আমি আজি আহিছোঁ এখন নাৰ্চাৰীলৈ, যিখনৰ নাম পাৰিজাত নাৰ্চাৰী। সকলোৱে চাগে ইউটিউবত পাই থাকে। আমি দুয়োজন পাৰিজাত নাৰ্চাৰীলৈ আহিছোঁ আৰু ইয়াৰ কি ধুনীয়া ধুনীয়া ফুল আমি উপভোগ কৰি আছোঁ এতিয়া। আৰু কিছুমান পুলি লৈছোঁ, ফুল পুলি আৰু কিবা কিবি চাই আছে তেখেতে। দেখুৱাম বাৰু এপাক, আহকচোন চাওঁ নাৰ্চাৰীখন। চব নিউ লাগে হয় নাই? পইচা নাই, सबसे बड़ा रुपया। এই জবাজোপা মোৰ ইমান প্ৰিয়। মই আগৰবাৰো আহিছিলোঁ, তেতিয়াও মই চাইছিলোঁ, কিন্তু বৰ দুখ লাগিলে যে ইয়াৰ মই পুলি নাপালোঁ, নহ'লে মই নিশ্চয় আনিলোহেঁতেন। দেখিছেনে ইমান ধুনীয়া জবা, আনকমন জবাটো। ইয়াৰ পুলি এটা মই কৈ থৈ আহিছোঁ, নেক্সট বাৰ গ'লে আনিব লাগিব।
এইজোপাৰ নামটো হৈছে বেগম বাহাৰ, কিন্তু দেখাত আমাৰ একেবাৰে ফুটুকলাজোপাৰ লেখীয়া নহয়নে? বাটে পথে যে ফুলি থাকে, খালি কালাৰটো অকণমান বেলেগ আৰু পাতটো বোলে অকণমান বেলেগ হয়। ফুটুকলাজোপাৰ পাতটো ডাঙৰ আৰু আমাৰ এইজোপাৰ পাতটো সৰু। বেগম বাহাৰ। এইজোপাৰ নাম টাৰ্মিনেলিয়া মেণ্টেলি, আমব্ৰেলা ট্ৰী বুলিও কোৱা হয়। এইজোপাই ছাঁ দিয়ে ঘৰত। আমি 2টা পুলি লগাইছোঁ ঘৰত, ডাঙৰ হৈছে আৰু অলপ অলপকৈ। এইজোপা হৈছে কাঞ্চন ফুল, বেঙুনীয়া বেঙুনীয়া যে ফুলি আছে। তাৰ তলতে এইখিনি ৰাঙল ফুলৰ পুলি। কাঞ্চন ফুল আপোনালোকে দেখিছে চাগে, এইখিনিতে পৰি আছে, মই দেখাইছোঁ বেঙুনীয়া ৰঙৰ। এইপা কাঞ্চন ফুল ডাঙৰ হয় বাৰু গছজোপা। এই নাৰ্চাৰীখনত ফুলৰ লগতে বিভিন্ন ধৰণৰ টাবো পোৱা যায়। আপোনালোকে দেখিছে ইয়াত এইবিলাক প্লাষ্টিকৰ টাবো আছে, মাটিৰ টাবো পোৱা যায়, বেলেগ বেলেগ শ্বেপৰ ধুনীয়া ধুনীয়া ডিজাইনৰ টাবো আছে মাটিৰ। এইবিলাক মাটিৰ টাব। ভিতৰত এইবিলাক চিমেণ্টৰ টাব, খুব সম্ভৱ চীনামাটিৰ কিছুমান যে পাই যে আজিকালি ডিজাইনেবল, যেনেকুৱা ডিজাইনৰ লাগে। ডিজাইন চাই দামো বেলেগ বেলেগ, দামবোৰো বৰ ধুনীয়া হয়। এইটো এতিয়া ডিজাইনটো দিছেনে, ফেঁচাটো লেখীয়া এটা, এইবোৰ ধুনীয়া ধুনীয়া। এইটো ফেঁচা লেখীয়া, বৰ সুন্দৰ সুন্দৰ টাব। দেখিলেই চব লৈ যাওঁ লাগে, কিন্তু উপায় নাই, পাছত লাহে ধীৰে নিব লাগিব। আমি ফুলৰ পুলি কেইটামান ল'লোঁ চিলেক্ট কৰি। এই দাদাজনে আমাক গাড়ীলৈকে লৈ যোৱাত হেল্প কৰিব। এইকেইটা দেখিছে ফুল পুলি আমি ল'লোঁ, টাবো 2টামান ল'লোঁ। আজিলৈ সিমানহে পাৰিলোঁ আৰু। তেওঁ লাহেকৈ আমাক গাড়ীত তুলি দিলে, মানুহজনেও সহায় কৰিলে। মাটিৰ টাব যিহেতু বৰ সাৱধানে নিব লাগিব। টাব 4টা, টাব আনিলোঁ 4টা। ফুল ফুল আনিলোঁ বুগেনভেলিয়া 2জোপা, তাৰপিছতে ইমপ্ৰেশ্যন এটা, এইটো ডাবল ইমপ্ৰেশ্যনতকৈও বেলেগ ইমপ্ৰেশ্যন এটা, বেলেগ সেইটো মানে 2টা কালাৰৰ কম্বিনেশ্যন, হয় নাই? 2টা কালাৰৰ কম্বিনেশ্যন থকা ইমপ্ৰেশ্যন। তাৰপিছত আৰু আনিলোঁ সেই ফ্লক্সৰ পুলি আনিলোঁ 7টা। তাৰপিছত আৰু কিবা আনিছিলোঁ, পনচেতিয়া আনিলোঁ, ৰঙা পনচেতিয়াটো আনিলোঁ, আৰু আনিলোঁ অশোক ফুল, নহয় কি ফুল, কাঞ্চন ফুলৰ পুলি, হয় নাই? সেইকেইটাই আনিলোঁ। আজিলৈ সিমানে পাৰিলোঁ আৰু দাঙিবলৈ। আকৌ পিছত আৰু কিবা কিবি আনিমগৈ আৰু, অলপ অলপকৈ আমি আৰু বাগিচাখন বঢ়াইছোঁ। আপোনালোকে চাবলৈ আহিব আমাৰ পাৰ্কখন। আমি নতুনকৈ পাৰ্ক এখন বনাই আছোঁ। আগৰ পাৰ্কখনে আমি ৰিনিউ কৰিছোঁ, নিউ ইয়েৰত অপেনিং হ'ব। অকণমানি সৰুকৈ পাৰ্কখন আৰু লগতে বাগিচা এখন, ফুলৰ বাগিচা। চাবলৈ আহিব দেই। আজিলৈ ব্লগটো ইমানেই। বাই বাই।